তো নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰ এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। তো বন্ধু বান্ধৱীসকল আজি আমি কথা পাতিম ইউটিউবে সৰু সৰু চেনেল বিলাকক কেতিয়া প্ৰমোচন কৰে। মানে ইউটিউব হল এনেকুৱা এটা প্লেটফৰ্ম কি কৰে, ইউটিউবে নিৰ্দিষ্ট এটা সময়ত বা যিকোনো এটা চেনেল সৰু চেনেলে হওক বা ডাঙৰ চেনেলে হওক কি কৰে, ইউটিউবে প্ৰমোচন কৰে। মানে ইউটিউবে ৰিচ অলপ বেছিকে পঠায় বা ইউটিউবে ভাইৰেল হোৱাত সহায় কৰে। তো বন্ধু বান্ধৱীসকল সেইটো হ'বলৈ হ'লে কি হ'ব লাগিব, ভিডিঅ' আপলোড কৰিব লাগিব আৰু ভিডিঅ'বোৰ ভালকৈ বনাব লাগিব। সদায় ভিডিঅ'বিলাকত কিছুমান ইউনিটি থাকিব লাগিব। তো বন্ধু বান্ধৱীসকল আজি আমি কথা পাতিম যে ইউটিউবে কেনেদৰে চেনেলবোৰ প্ৰমোচন কৰে আৰু কিছুমান চেনেল ইউটিউবে প্ৰমোচন নকৰে আৰু কিছুমান চেনেল কৰে। সকলোৱে গম পায় যে কিছুমান এনেকুৱা ইউটিউব চেনেল আছে যিবিলাক ইউটিউব চেনেল কি হয় আৰম্ভণিৰ পৰা বহুত ভাইৰেল হৈ যায় বা আৰম্ভণিৰ পৰা উঠি যায়, আৰু কিছুমান এনেকুৱা চেনেল আছে 100-150 ভিডিঅ' আপলোড কৰাৰ পিছতহে চেনেলটোত ৰিচ বাঢ়ে আৰু গ্ৰ' হয়। তো বন্ধু বান্ধৱীসকল এইটো কিয় হয় মই সকলোকে বুজাই ক'ম। তো বন্ধু বান্ধৱীসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল প্ৰথমে কৈ লওঁ, যেতিয়া আপুনি এটা ভিডিঅ' বনায় সেই ভিডিঅ'টো কি হয়, আপোনাৰ যেতিয়া প্ৰথম ইউটিউব চেনেলটো খোলে তেতিয়া আপোনাৰ কোনো ছাবস্ক্ৰাইবাৰ নাথাকে। তেতিয়া আপোনালোকে কি কৰে, বেলেগ কোনোবা লগৰ হওক বা কোনোবা মিতি কুটুমৰ মানুহক কি হয় আপুনি লিংক শ্বেয়াৰ কৰি বা ভিডিঅ' শ্বেয়াৰ কৰি আপুনি ছাবস্ক্ৰাইবাৰ বঢ়ায় আৰু ভিডিঅ' আপলোড কৰাৰ পিছত তেওঁলোকক ক'বলগীয়া হয় যে মই ভিডিঅ' এনেকৈ আপলোড কৰিছোঁ, সকলোৱে মোৰ ভিডিঅ'টো চাব। এইখিনিতে চাব দেই চিষ্টেমটো কি হয়। যেতিয়া আপুনি তেনেকৈ ভিডিঅ'বোৰ দিয়ে তেতিয়া আপোনাৰ আৰম্ভণিতে ভিউজ আহে, কাৰণ আপুনি ভিডিঅ'বোৰ শ্বেয়াৰ কৰি সকলোকে দি ছাবস্ক্ৰাইব কৰে আৰু পিছলৈ কি হৈ যায় সেই মানুহখিনিয়ে কি হয় ভিডিঅ'বিলাক চোৱা বন্ধ কৰি দিয়ে। কেলৈ চোৱা বন্ধ কৰি দিয়ে মই কৈ দিছোঁ শুনক। এতিয়া ধৰি লওক মই আপোনালোকক ইউটিউব ৰিলেটেড কিছুমান টিপছ বা ভিডিঅ' এতিয়া মই আপোনালোকক কৈ আছোঁ, আৰু সেইসকল যিসকলে আপোনাৰ লগৰে হওক বা কোনো মিতি কুটুমে হওক সেইসকলে ইউটিউব ৰিলেটেড ভিডিঅ' মানে তেওঁলোকৰ দৰকাৰ নাই বা তেওঁলোক ইউটিউবাৰ নহয়, তেওঁলোকে তেতিয়া কিয় চাব। তো এইটো কথা গুৰুত্ব দিব। আপুনি শ্বেয়াৰ কৰাটো ইমান দৰকাৰ নহয়, আপুনি সদায় ভিডিঅ' ভাল বনাবলৈ চেষ্টা কৰিব, কিছুমান ইউনিটি লাগিব ভিডিঅ'ত, ভাল কৰিবলৈ চাব, থাম্বনেইল ভালকৈ বনাব, তেতিয়া কি হয় আপোনাৰ ভিডিঅ'ত নিশ্চয় ভিউজ আহিব। আৰু ভিউজ হোৱা চিষ্টেমটো মই আপোনাক কৈছোঁ, আপোনালোকে স্ক্ৰীণত চাব পাৰে। প্ৰথমে কি কৰিব মই আপোনালোকক অকণমান দেখাই দিছোঁ। ইউটিউব ষ্টুডিঅ'টো অ'পেন কৰিব। ইউটিউব ষ্টুডিঅ' অ'পেন কৰাৰ পিছত আপোনালোকে যিকোনো এটা ভিডিঅ' ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে তলত দেখিছে স্ক্ৰীণত তাত এনালাইটিক্স এটা অপশ্যন আছে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ওপৰত দেখিছে বহুতকেইটা অপশ্যন আছে, আপোনালোকে ডিস্কভাৰীত যাব। ডিস্কভাৰীত যোৱাৰ পিছত আপোনালোকে একেবাৰে ওপৰত দেখিব যে ইউটিউবে মানে মোৰে বা আপোনালোকৰ ভিডিঅ'টো কিমান মানুহৰ তালৈ পঠাইছে সেইটো আপোনালোকৰ ওপৰত দেখিছে, কিমান ধুনীয়াকৈ শ্ব' হৈ আছে। তো বন্ধু বান্ধৱীসকল এইটো আপোনালোকে চাব। মোৰ এতিয়া যিকেইটা ভিডিঅ' মই আপোনালোকৰ আগত আগবঢ়ালোঁ বা আপলোড কৰিলোঁ সেই ভিডিঅ'কেইটাত ইউটিউবে 2-3 হাজাৰ ওপৰত মানুহক সেইকেইটা মানুহলৈ পঠাইছে, কিন্তু মোৰ 2-3 হাজাৰ ভিতৰত মানুহে চাইছে মাত্ৰ 200। তো বন্ধু বান্ধৱীসকল এইটো কথা অলপ আপোনালোকে গুৰুত্ব দিব, কাৰণ কি হয় যেতিয়া ইউটিউবে আপোনাক সহায় কৰে, ইউটিউবে কোনো চেনেলক সহায় নকৰাকৈ নাথাকে। ইউটিউবে বহুত মানুহৰ তাত পঠায়, কিন্তু কি হয় ভিডিঅ'বিলাক পঠায় কিন্তু মানুহবিলাকে নাচায়। কাৰণ এইটোৱে ভিডিঅ'বিলাকে ধৰি লওক মানুহবিলাকক অন্তৰ চুব নোৱাৰে বা ভিডিঅ'বিলাকত ইউনিটিটো মানুহে চায় যে এইটো কেনেকুৱা ধৰণৰ ভিডিঅ', এইটো চালে মোৰ লাভ হ'ব বা লোকচান হ'ব। তো বন্ধু বান্ধৱীসকল এইখিনিয়ে কথা, আৰু বেলেগকৈ কথা নকওঁ, আপোনালোকক স্ক্ৰীণত ধুনীয়াকৈ দেখাই দিছোঁ। তো বন্ধু বান্ধৱীসকল আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে, আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰক। লাইক কৰাটোনো কিহৰ প্ৰতি। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো এটা লাইক কৰক, আৰু মোৰ চেনেলটো যদি আপোনালোক কোনোবা প্ৰথম আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব। তো বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো সমাপ্ত কৰোঁ।